কাৰ্বি আংলঙৰ পাত্ৰা দিছাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি ৩টা বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ যায়। কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ ২৫ নং নীলি পৰিষদীয় সমষ্টিৰ দলঙৰ দুৰৱস্থাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰিচৌ মিলি বাপ্তিষ্ট চাৰ্চ মণ্ডলীৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপিত হৈ যায়। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জুৰং পিপি। কাৰ্বি আংলঙৰ পাত্ৰা দিছাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি ৩টা বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ যায়। কাৰ্বি আংলঙৰ বকলিয়াঘাট আৰক্ষী চকীৰ অন্তৰ্গত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাত্ৰা দিছাত আজি বিয়লি ৩টা বজাত দুয়োখন বাইকৰ মাজত সংঘৰ্ষ হোৱাত দুৰ্ঘটনা পতিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱকক বকলিয়াঘাটৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এলভিন টিমুঙৰ প্ৰতিবেদন NEWS.24 কাৰ্বি আংলং। কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ ২৫ নং নীলি পৰিষদীয় সমষ্টিৰ দলঙৰ দুৰৱস্থাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ ২৫ নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নীলি ব্লক কাৰ্যালয়ৰ কাষৰ দলঙৰ দুৰৱস্থাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। নীলিবৰ পৰা অনিল চন্দ্ৰ ৰংফাৰৰ প্ৰতিবেদন NEWS.24 কাৰ্বি আংলং। নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰিচৌ মিলি বাপ্তিষ্ট চাৰ্চ মণ্ডলীৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপিত হৈ যায়। কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ ২৫ নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰিচৌ মিলি বাপ্তিষ্ট চাৰ্চ মণ্ডলীৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপিত হৈ যায়। স্থানীয় পাষ্টৰ জন ইংটিয়ে আধৰা শুকুৰবাৰৰ উক্ত সভাত মণ্ডলীটোৰ প্ৰাক্তন প্ৰয়াত পাষ্টৰ চন্দ্ৰক্ৰক উৎসৰ্গা কৰে আৰু ৪৫খন মণ্ডলীয়ে উপস্থিত হৈ শান্তিপূৰ্ণভাৱে উক্ত সভাটি অনুষ্ঠিত হৈ যায়। নীলিবৰ পৰা অনিল চন্দ্ৰ ৰংফাৰৰ প্ৰতিবেদন NEWS.24 কাৰ্বি আংলং। আজিলৈ ইমানে। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো। চাই থাকিব NEWS.24 কাৰ্বি আংলং।